से खावसे बोसोर जायैयावनो बायलांदों दंफांनि दालाङा 2,50,000 रां बाजेटनि दंफां दालांखौ मोजाङै बानायैनि अजद रायजोफोरनि क'क्राझार जिल्ला सिंनि गसाइगाव महकुमानि बेन्दोङाव थानाय सेरफांगुरि गामियाव बोसोरसे सिगां 2,50,000 सोरखारि अनसुंथाइजों 2 नं सेरफांगुरि गामिनि आनवार हुसेना गंसे दंफांनि दालांखौ लुनानै होदोंमोन। सानफ्रोमबो गोबां सुबुङा हान्थिनायजों लोगोसे उन्दै उन्दै फरायसाफोरा बे दालांजों हान्थिनानै फरायसालियाव थांनांगौ जानायाव गोबां हेफाजाब जादोंमोनब्लाबो नाथाय दा 1 बोसोरनि उनावनो दालाङा बायलांनायाव जोबोर जेंनानि मोगा-मोगि जानांदों होनना ओनसोलनि रायजोफोरा दुखु मोननाय फोरमायदों। आरो बे गोबाय दालांजों हान्थिनाय समाव सानैसो फरायसाफोरा दालांनिफ्राय गोग्लैनानै जोखोम जानो गोनां जादों होनना जायगानि सुबुङा मिथिहोदों। गुबुन फारसेथिं गसाइगाव जिल्ला लाइमोन कंग्रेस हान्जानि आफादगिरि शेखावत हुसेन भुइया बिथाङा 10,000 रां खरसा खालामनानै औवानि दालां बानायब्लाबो 4-5 बोसोर थायो। नाथाय 2,50,000 रां बाहायनानै दंफांनि दालां लुनाया 1 बोसोरनि उनावनो माबोरै बायलांखो होनना सोंथि खालामनानै बे खामानियाव जाख्ल'नाय जादों। बेखायनो खुंथायाव थानाय सोरखारखौ नायबिजिरनांगौ होनना फोरमायनायजों लोगोसे बायनाय दालांखौ बानायफिननांगौ होनना दाबि खालामो। চাওক প্ৰথমতে মোৰ কথা হ'ল এইখন দলং হাজাৰ হাজাৰ মানুহে ইয়াতে যাতায়াত কৰে অতি গুৰুত্বপূৰ্ণ দলং আছিলে আমাৰ এইখন আমি বহুত বিধায়কৰ ওচৰত গৈখিনি এইখিনি দলং পাইছিলোঁ এইখিনি দলং 2021-2022ত এইখন দলং নিৰ্মাণ কৰিছিলে এইখন দলং 1.5 বছৰ নহওঁতেই দলংখন ভাঙি চুৰমাৰ হৈ গ'ল আৰু এইখন দলং 2.5 লাখ টকাৰ দলং আছিলে কিন্তু আমি ৰাইজে যেতিয়া বাঁহৰে দলংখন নিৰ্মাণ কৰিছিলোঁ 8ৰ পৰা 10,000 টকা লাগে কিন্তু সেইখন দলঙে আমি 3 পৰা 5 বছৰমান খোজ কাঢ়িব পাৰিছিলোঁ কিন্তু এতিয়া আমি এইটো চাইছোঁ যে 2.5 লাখ টকাৰ দলং কেনেকৈ 1.5 বছৰত এইটো চুৰমাৰ হ'ল গতিকে ইয়াতে মানে দুৰ্নীতি হৈছে কামটো একেবাৰে বেয়া কাম কৰিছে আজি বেয়া কাম কৰাৰ ফলতে মানে অতি কম সময়ৰ ভিতৰত দলংখন চুৰমাৰ হ'ল আৰু বিশেষকৈ ক'বলগীয়া এটা কথা হ'ল যে যিকোনো বস্তু এটা আহিলে কমেও সিহঁতৰ 4 বা 5 বছৰ যাব লাগে তেতিয়া আমি আকৌ হেতু নিৰ্মাণৰ কাৰণে বা মেৰামতি কৰাৰ কাৰণে আমি ব্লকত বা এমএলএ বিধায়কৰ ওচৰত যাইখিনি হেতু আমি ক'ব পাৰোঁ কিন্তু এতিয়া 1.5 বছৰ নহওঁতে এইটো শেষ হৈ গ'ল আমিতো আৰু হেতু নাপাওঁ গতিকে আমাৰ ৰাইজে ইয়াতে 3-4 বছৰ আকৌ কষ্ট কৰিব লাগিব সেই কষ্ট যিখন দলং এইটো নিৰ্মাণ কৰিছে সেই যে ৰাইজে যিখিনি কষ্ট কৰিব সেই কষ্টখিনি যি নিৰ্মাণ কৰিছে সেই নিৰ্মাণকাৰীয়ে ইয়াৰ দায়বদ্ধতা হ'ব চাওক এতিয়া খোজ কাঢ়িব লাগিব ৰাস্তাৰে অহা যোৱা কৰিবই লাগিব আমাৰ স্কুলৰ ল'ৰা ছোৱালী যাবই এতিয়া ইয়াতৰ ৰিক্স হৈছে এতিয়া কষ্ট কৰি হ'লেও যাবই লাগিব কাৰণ আমি শুনা পাইছোঁ যে 2টা না 3টামান ল'ৰা ইয়াৰ পৰা ভাগৰি পৰি গৈছিলে সিহঁতে দুখো পাইছে গতিকে এনেকুৱা কাৰ্যৰ ক্ষেত্ৰত আমি এইটো মাননীয় ব্লক বিডিঅ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যে এইটো যাতে উচিত তদন্ত কৰি এইটো কেনেকৈ মেৰামতি কৰিলে ইঞ্জিনিয়াৰৰ গাফিলতি আছে না যিসকলে মানে ডিপাৰ্টমেণ্টৰ গাফিলতি আছে সেইটো যাতে তদন্ত কৰে এইখিনি আমি আহ্বান কৰিম কামজন কোনজন কণ্ট্ৰেক্টৰে কৰিছিলে কামখিনি চাওক এইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰিম কিন্তু এইটো যিহেতু ক্ষমতা লোভী মানুহ নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে নিজৰ পকেটৰ কাৰণে কাম কৰে ৰাইজৰ লগত কোনো বুজাপৰা নাই তেনেকুৱা ব্যক্তিয়ে কাম কৰিছে এইটো আমি খাটাং আমি তেনেকৈ ক'ব পাৰোঁ আৰু যিহেতু মানে দলবাগৰৰ ৰাজনীতি কৰা ভিত মানুহ তেনেকুৱা ভিত মানুহে এইটো বনাইছে এইটো চাগে কোনো কণ্ট্ৰেক্টৰে বনোৱা নাই আপোনাৰ নাম কি মোৰ নাম শেখাৱত হোসেন ভূঞা ওৰফে শৰীফুল হোসেন ভূঞা মিডিয়াৰ যোগ দি মই স্থানীয় বিধায়ক আৰু MCLক অনুৰোধ কৰিছোঁ এইটো একচুৱেলি চেৰফানগুৰি VCDC এৰিয়া হয় যাতে সেইটো বিধায়ক আৰু MCLে দুজনে এইটো তদন্ত কৰি উচিত তদন্ত কৰি সেইটো ন্যায় যাতে হয় আৰু দলংখন যাতে অতি সোনকালে পুনৰাই মেৰামতি কৰে এইখিনি আমি আহ্বান কৰিলোঁ আমরা একটু মেরামতি করছিলাম স্কুলের ছোট ছোট বাচ্চা যায় পিছলা যদি পড়ে যায় বাচ্চাটা মরে যাবো বিলায় ওই জন্য আমরা একটু করছি যে না পোলাইফান স্কুলের পোলাইফানগুলো জানি পার হয়ে স্কুলে যাইতে পারে এই জন্য আমাদের বিরাট অসুবিধা এখানে খুব এই ব্রিজটি কিমান দিন হ'ল বনোৱা 1 বছর হয়ই নাই 1 বছর আগতে ভাঙি শেষ হৈছে কোনে এইটো আর বাস দিয়ে দিলেও তো 2 বছর 3 বছর যায় আরে কাঠ দিয়ে দিছে 1 বছর যায় না এইটো কোনে মানে কনষ্ট্ৰাকশ্যনটো কোনে কৰিছে এইটো কোনে কৰিছে আনোয়ার হোসেন আনোয়ার হোসেন আনোয়াৰৰ ঘৰ ক'ত শেরফানগুড়ি শেৰফানগুৰিতে ন